জুবিন গাৰ্গটো একদম বেকাৰ আছিলে, একো কামেই নাছিলে। যদি আমি শুদ্ধভাৱে জুবিনৰ ন্যায়টো নাপাওঁ তেতিয়াহ'লে মইতো একদম বাৰম্বাৰ কৈ আছোঁ এখন মহাভাৰতৰ যুদ্ধ হ'ব। জুবিন দাক অন্যায়ভাৱে মাৰিলে আমি 10 ডিচেম্বৰলৈকে অপেক্ষা কৰি আছোঁ। মাননীয় মুখ্যমন্ত্ৰী ন্যায় দিব পাৰিবনে? চলক জানি লওক এই ভিডিঅ'টোৰ মাধ্যমত। তাৰ পিছত বিস্তাৰিত আলোচনা কৰিম ভিডিঅ'টোৰ শেষত। আৰু আপুনি চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। জুবিন গাৰ্গটো একদম বেকাৰ আছিলে, একো কামেই নাছিলে। কেইটামান গানহে গাইছিলে। কিহৰ গান কেইটামান গালে কি একদম মানে ভগৱান হৈ যায় নেকি? নহয় নহয়, অসমৰ কাৰণে তেখেতে একো কৰাই নাই, একো নাই কৰা। কি কৰিছে? মানুহক ভাল ভাবিছিলে নি? নাই ভবা। 2 মাহলৈকে তেওঁৰ নামটো অকণমান সেই ভালপোৱা কেইজনমান অনুৰাগী আছিলে, বাছ লাগি থাকিলে। সেইটো বুলি ভাবে আমাৰ আইন প্ৰশাসনবিলাকে, যিবিলাক হাই ক্লাছৰ আইন প্ৰশাসন আছে, যিবিলাক ওপৰৰ মিনিষ্টাৰ লেভেলৰ মানুহ আছে, হয়তো তেওঁলোকে সেই বুলিয়ে ভাবিছে। সেইকাৰণে জুবিন দাৰ এজন ভগৱানৰ নিচিনা ভাবা মানুহক গোটেই অসমখনৰ এটা পাৱাৰ বুলি ক'ব পাৰি। সেই পাৱাৰটো সেইকাৰণে মানে তেওঁলোকে ভাবি লৈছে এই বুলি, এনেকুৱা ধৰণে ভাবি লৈছে। সেইকাৰণে হয়তো তেওঁলোকে 2 মাহলৈকে মানুহে চিঞৰিলে, গালে, মেলিলে, গুণ গালে। কিহৰ কাৰণে জাষ্টিছ? কিহৰ জাষ্টিছ? আইনৰ ফেমিলিৰ নহয় ন, তেওঁলোকে কোনো আইনৰ ফেমিলি নাছিলে, কোনো মিনিষ্টাৰৰ ঘৰৰ ফেমিলিৰ মানুহ থৰি হয় তেওঁক জাষ্টিছ দিব। তেওঁ এজন সাধাৰণ মানুহ আছিলে, তেওঁ গোটেই অসমবাসীক সহায়হে কৰিছিলে। তেওঁ সেই ৰাতি ৰাতি কষ্ট কৰি অনা সেই টকাকেইটা দুখীয়া মানুহক দিহে দিছিলে। তেওঁ আছিলে কোন? মিনিষ্টাৰৰ ফেমিলি থৰি আছিলে। আইনৰ ঘৰৰ ফেমিলি, কোনোবা ভাইটি, কোনোবা ককাই, কোনোবা দেউতা, কাৰোবাৰ কিবা আছিলে জানো? নাছিলে নহয়। ৰাইজৰ মৰমহে আছিলে, গতিকে ৰাইজে চাব, আইনে সেইকাৰণে নেচায়। সেইকাৰণে হয়তো সেনেকুৱা এজন সেই আমাৰ অসমৰ গৌৰৱ, সেই গৌৰৱজনক মানে ইমান টাইম লাগিছে জাষ্টিছৰ কাৰণে। ৰাইজে পাগল হৈ আছে কাৰণবিলাক জানিবৰ কাৰণে, আৰু ৰাইজক পাগল বনায়ে আছে। মই কোনো পলিটিক্স ভাল নাপাওঁ, মই কোনো পলিটিক্সৰ কথা ক'বলৈ নাযাওঁ। মই ক'বলৈ গৈছোঁ এজন মানুহৰ কথা, এজন এনেকুৱা মানুহ যিজনক গোটেই অসমবাসীয়ে, গোটেই বিশ্ববাসীয়ে মানি লৈছে ভগৱানৰ দৰে, যিজনৰ কাৰণে সকলো উঠি পৰি লাগি আছে। সেই সাধাৰণ মানুহজনক আমি ভগৱান স্বৰূপে ভাবোঁ। কাৰণ তেখেতে যিমানখিনি কৈ থৈ গৈছে ন, এই চাগে যিমান মানুহ আছে, সঁচা কথা ক'বলৈ গ'লে যিমান মানুহ আছে, কেতিয়াও নকৰে। চবেই নিজৰ পকেটত টকা ভৰোৱা কথাই ভাবি থাকিব। চবেই নিজৰ পকেটটোৰ কাৰণে কিন্তু চবেই বেয়া কৰাটোৱে ভাবি থাকিব। এটা অজান ধৰ্ম বুলি ক'ম, এটা অজান ধৰ্ম আচলতে জন্ম হৈছিলে, যিটোক মই কওঁ জুবিন ধৰ্ম। সেই জুবিন ধৰ্মই অকল মানুহক সহায় কৰিছিলে, ৰাইজক বেয়া অৱস্থাৰ পৰা ভাললৈ যিমানখিনি ভাল কৰিব পাৰে কৰিছিলে। নিজৰ যিমানখিনি কষ্ট, দিনে ৰাতি কষ্ট কৰা চব বস্তু ৰাইজৰ হাতত গতাই দিছিলে। সেইটো এটা অজান ধৰ্ম আচলতে, বুজি পাইছে? সেইকাৰণে এতিয়া ৰাইজে কওক, আচলতে আমাৰ অসমৰ গৌৰৱ, এটা ডাঙৰ পাৱাৰ, সেই পাৱাৰটোক যদি জাষ্টিছ দিব নোৱাৰে, তেতিয়া আপোনালোক ৰাইজে আপোনালোকে ভাবক, আমাৰ যদি কিবা এটা ফিউচাৰ এনেকুৱা ধৰণৰ ঘটনা হৈ গৈছে, যোনটো বস্তু ওলাইও আছে, ধৰা পৰিও মানে ধৰা নাই পৰা, আমিতো ধূলি যেনেকৈ উৰি যায় না হাৱাত, আমাৰ কেছবিলাক এনেকৈ হাৱাত উৰি যাব। এতিয়াতো ইয়াত আমাৰ জুবিনদাৰ কাৰণে, আমাৰ ৰাইজ আছে কাৰণে হয়তো 2 মাহলৈকে কেছটো লাগি আছে, কিন্তু আমাৰ বিলাক সাধাৰণ মানুহটোতো ধূলিত উৰি যাব, ধূলি কণা একেবাৰে চকুৰে মনিবই নোৱাৰিব। একো নহয়, আচলতে একোৱে কৰিব নোৱাৰে, একো নহ'বই। কি কৰি লাগিলেও তেওঁলোকে ৰাইজৰ মানে দুখটো চাগে নুবুজিবই। যিয়ে হওক, তেতিয়াও আশা কৰি আছে আপোনালোকে সকলো ৰাইজ আশা কৰি আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ। যদি আমি শুদ্ধভাৱে জুবিনৰ ন্যায়টো নাপাওঁ তেতিয়াহ'লে মইতো একদম বাৰম্বাৰ কৈ আছোঁ এখন মহাভাৰতৰ যুদ্ধ হ'ব। গোটেই পৃথিৱীখনক মানে সহায় কৰা, দুখীয়া দৰিদ্ৰক সহায় কৰা, ভাল পোৱা এটা ল'ৰাক কিয়নো মাৰিলে তাৰ বিচাৰ আমাক লাগিব। মই আকৌ এটা হেৰি কৰি দিলোঁ, সেইদিনাখন মই ডিক্লাৰেশ্যন দিছোঁ, জুবিনৰ জন্মদিন বুলি মই নকওঁ এতিয়া, যিহেতু জুবিনক মই ভগৱান বুলি মানি ল'লোঁ, গতিকে জুবিনৰ জন্মাষ্টমী বুলি ক'লোঁ। সেইদিনাখন চবে খুব ভাল পাইছে, জন্মাষ্টমীয়ে ক'ব লাগিব, সি এজন ভগৱানেই হয়। তাৰ আত্মাই শান্তি পক বুলিয়ে ঘূৰি ফুৰিছোঁ, আৰু আমি বাট চাই আছোঁ 10 ডিচেম্বৰলৈ বাট চাই আছোঁ। আমাক সুন্দৰ এটা ন্যায় লাগিব জুবিনৰ, আৰু যদি লিংলাং কৰে চৰকাৰে, যদি শুদ্ধভাৱে নেদেখুৱাই, জুবিনক যিটো অন্যায় কৰি মাৰিলে বা মৰিলে বেলেগ কথা, আমিতো মাৰিলে বুলি ভাবি লৈছোঁ এতিয়া টকা পইচাৰ কাৰণে। মইতো আৰু কেইবাটাও হেৰিত কৈছোঁ যে কোনোবাই যদি ক'লেহেঁতেন যে জুবিনৰ কাৰণে আমাৰ 100 কোটি লাগে, অসমৰ ৰাইজে দি দিলেহেঁতেন।
গতিকে পইচাৰ কাৰণে জুবিনক মৰাটো আমি ভাল পোৱা নাই। আৰু এই ক্ষেত্ৰত কোনে কি আগভাগ ল'লে আমি নাজানো, কিন্তু আমি এতিয়া 10 ডিচেম্বৰলৈকে বাট চাম দেই। যিহেতু আজিকালি যিটো হেৰি আৰু ন্যায় বিচাৰটো আমি ধৈৰ্য ধৰিব লাগিব। যিহেতু আহোম ৰজাৰ শাসন নহয় এতিয়া যে ধৰি আনি জত দিওঁ বুলি, হয় নহয়? গতিকে আমি বাট চাব লাগিব। কিন্তু এইটো কথা শুদ্ধ, যদি আমি শুদ্ধভাৱে জুবিনৰ ন্যায়টো নাপাওঁ তেতিয়াহ'লে মইতো একদম বাৰম্বাৰ কৈ আছোঁ, এখন মহাভাৰতৰ যুদ্ধ হ'ব। মহাভাৰতৰ যুদ্ধ মানে কি? ধৰ্মযুদ্ধ। ধৰ্মযুদ্ধ হ'ব। কেলৈ জুবিনকনো কি কাৰণে ইমান এটা নিৰিবিলি পবিত্ৰ মনৰ মানুহ, গোটেই পৃথিৱীখনক মানে সহায় কৰা, দুখীয়া দৰিদ্ৰক সহায় কৰা, ভাল পোৱা এটা ল'ৰাক কিয়নো মাৰিলে তাৰ বিচাৰ আমাক লাগিব দেই।